গাইজ আজি ষ্টেচনৰ পৰা পুৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। লাজ লাগি গৈছে এজনক। আন্ধাৰ উঠি গৈছে। আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ আৰু আজি যাম কি কয় নহয় ষ্টেচনটো তাঁতিবাহা যাম। এইডোখৰ আমি এতিয়া ধলাইবিল ষ্টেচনত আছোঁহি আৰু ভাইটিৰ লগত যাম সিহঁতৰ লগত। বেয়া লাগিছে আকৌ হয় ন আহি এতিয়া ষ্টেচনত ৰখি আছোঁহি। ট্ৰেইন আহিব এতিয়া 12টালৈ কেইমিনিট থকাত আহিব 2 মিনিটমান থকাত আহিব ন থ'বলৈ আহিছে। এইফালে চাই দিয়া হ'ল সেয়া ইন্দৰা লাষ্টকৈ অকণ দেখুৱাই দিছ পোহৰে নাই আহাচোন কি ফটো মৰা নাই। আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ। বলক চাই থাকক। ষ্টেচনত এই ট্ৰেইন আহি পাইছে এতিয়া ৰখাইছে। কালি ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'ল। কালিয়ে পালোহি লখিমপুৰ এডোখৰ কি কয় লখিমপুৰ ডিষ্ট্ৰিক্ট পৰে নাৰায়ণপুৰ হয়। নাৰায়ণপুৰ এডোখৰ ৰঙতি ইয়াত আছোঁহি ভাইটিহঁতৰ ঘৰত। আৰু ভাইটি কেনেকৈ হ'ল মই কৈ দিম আপোনালোকক। কিহত চিনাকি কেনেকৈ কিমান বছৰ হ'ল চিনাকি হোৱা আৰু কম সকলো। বিয়ালৈ গৈছিলোঁ, বিয়াৰ পৰা আহিছোঁগৈ। বিয়া আছিলে ইয়াত মানে ভাইটিহঁতৰ তাক পোৱালি বুলি কওঁ, পোৱালি বুলি আহি যায় সেইকাৰণে। ভাইটিহঁতৰ মানে দদায়েকৰ জীয়েকৰ বিয়া আছিলে তুলনি বিয়া। কালিও গৈছিলোঁ আকৌ আজিও গৈছোঁ। কালি সেইকাৰণে ভিডিঅ' কৰা নহ'ল। কালি পূৰা তাত ফূৰ্তি কৰা হৈছে আৰু ভিডিঅ' ইয়াতে দি দিম মই চাব আপোনালোকে। কালি নচা ভিডিঅ' অলপ মই নচা নাই বাৰু। আকৌ আজি বিয়াৰ ভিডিঅ' তেনেকৈ গান বাজি আছে কপিৰাইট লাগি যাব সেইকাৰণে ভিডিঅ' কৰা নাই। আৰু চবতে ভিডিঅ' কৰিবলৈ অলপ ভালো নালাগে। ভাল নালাগে নহয় মানুহবিলাক সকলোৱে ভাল, কিন্তু মোৰ কথা এনেকৈ মোবাইল লৈ কথা ক'বলৈ সকলোৰে আগত বেয়াও লাগে সেইকাৰণে। আৰু এতিয়া পোৱালিহঁতে মই ঘৰলৈ যাওঁ বুলি কোৱা দেখি থৈ গৈছে। আকৌ আহিব সিহঁতি। দেউতা শুই আছে আৰু মই আগফালে বহি আছোঁ অকলে সেইকাৰণে। অকলে নহয় বাৰু সৰু ভাইটিও সি এতিয়া গৈছে আকৌ আহিবগৈ। আকৌ ডাঙৰ ভাইটিও মানে খবৰ কৰি গৈছে সি আকৌ আহিবই। মা বিয়া ঘৰত ব্যস্ত হৈ আছে কাৰণ ডাঙৰ বৰমাক সেইকাৰণে অলপ ব্যস্ত হৈ আছে মা।